কত মহান মনীষীৰ ত্যাগ আৰু সাধনাৰে 1972 চনত জ্ঞান অন্বেষণৰ বাট মুকলি কৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ক প্ৰণাম। হেজাৰ হেজাৰ মহান গুৰুৱে খোজ দি যোৱা এই পবিত্ৰ পুণ্যভূমিৰ ছাত্ৰ-ছাত্ৰী হ'বলৈ পাই আমি গৌৰৱিত। কত ক্ষণিকৰে বুকুৰ হেঁপাহেৰে সজা এই মহাবিদ্যালয়খনিয়ে আজি 50টি বছৰ পাৰ কৰিলে। জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান এই মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ কিছু মুহূৰ্ত। বন্তিৰ পোহৰে উজ্বলি উঠিছে আজি মহাবিদ্যালয়। আজি আমাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় 50 বছৰ পূৰ্ণ কৰিলে। লগতে আজি 50 বছৰ পূৰ্ণ পূৰ্তি হিচাপে আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানসমূহ লৈছোঁ আৰু আজি 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে পালন কৰা হৈছে। 4টা কাৰ্যসূচী লোৱা হৈছে, 4টা নহয় 5টা। ৰাতিৰ ভাগত এটা কাৰ্যসূচী আছে। প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। পতাকা উত্তোলনত মূল 2খন পতাকা উত্তোলন কৰা হৈছে। আমাৰ গভৰ্ণিং বডিৰ চেয়াৰমেন সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰিছে। সকলোৱে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিছে আমাৰ অধ্যক্ষ মহোদয়ে। লগে লগে 50খন নগৰবেৰা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হৈছে 50 বছৰীয়া বৰ্ষপূৰ্তি হিচাপে। আৰু আমাৰ পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ অনুষ্ঠানটি হৈছে। তাৰপিছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো খুব আটক ধুনীয়াকৈ সজোৱা হৈছে। এইকাৰণে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে বৰ ধুনীয়াকৈ এই অনুষ্ঠানটো সজাইছে আৰু 50টা ছাত্ৰীৰে আমি আজি 50 বছৰীয়া এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছোঁ। ইয়াৰ পিছতে আমাৰ 50ডাল আজি বৃক্ষৰোপণ কৰা হ'ব 50 বছৰীয়া অনুষ্ঠান হিচাপে। আৰু শেষত একদম সামৰণিত গধূলি সময়ত গোটেই কলেজত আজি বন্তি প্ৰজ্বলন কৰা হ'ব। গতিকে মহাবিদ্যালয়ৰ কাৰণে খুব ভাল দিন। আজিৰ দিনটো এনেকৈ সামৰণি দিন হিচাপে লোৱা হৈছে যদিও খুব জাক জমকতেৰে ডিচেম্বৰৰ 23, 24 আৰু 25 তাৰিখে উদযাপন কৰা হ'ব। এই চেগতে আটাইকে আমি আমন্ত্ৰণ কৰিছোঁ মহাবিদ্যালয়ৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক, মহাবিদ্যালয়ৰ কৰ্মৰতসকলক, তেওঁলোকে যাতে এই অনুষ্ঠানটোত খুব ধুনীয়াকৈ অংশগ্ৰহণ কৰে। ধন্যবাদ সাগৰিকা।